লাখতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰিব পানীত গজা এইবিধ উদ্ভিদৰ দ্বাৰা। ৱেলকাম টু পাৰিজাত টেইলছ। হয়, পানী মেটেকা অৰ্থাৎ ৱাটাৰ হাইচিন্থ, বৈজ্ঞানিক নাম আইকৰ্নিয়া ক্ৰিচিপিছ, যি বিল বা পুখুৰীত এক সমস্যা বুলি ভবা হয়, কিয়নো ই ইমান সোনকালে বৃদ্ধি পায় যে ইয়াক কাটিও শেষ কৰিব নোৱাৰি। পানী মেটেকাটো এটা ইনভেচিভ স্পেচিছ, অৰ্থাৎ ইয়াৰ অৰিজিন আমাৰ ইণ্ডিয়াত নহয়। এই উদ্ভিদজোপা য'ত হয় তাৰ গোটেই ছাৰ্ফেচ এৰিয়াটো ই কভাৰ কৰি লয় আৰু তাৰ ফলত পানীত সূৰ্যৰ পোহৰ সোমাব নোৱাৰে। তাৰোপৰি ই পানীৰ অক্সিজেন লেভেল ডিক্ৰিজ কৰে আৰু তাৰ ফলস্বৰূপে পানীত থকা জলজ জীৱসমূহ মৃত্যু ঘটে। এই আটাইবোৰ সমস্যাক বাদ দি আমি পানী মেটেকাক সঠিক প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰি য়োগা মেট, কুশ্যন, বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ, বেগ, টুপি ইত্যাদি বনাই বজাৰত বিক্ৰী কৰি অধিক টকা উপাৰ্জন কৰিব পাৰি। ব্যৱহাৰ কৰি প্ৰথমতে মেটেকাখিনি পানীৰ পৰা সংগ্ৰহ কৰি তাৰ পাতখিনি কাটি কৰি ভালদৰে ধুই লৈ ৰ'দত শুকোৱা হয় আৰু তাৰ পিছত এইবোৰ মেচিনৰ দ্বাৰা চেপেটা কৰি বেলেগ বেলেগ কালাৰ কৰা হয়। তাৰপিছত আকৌ ৰ'দত শুকুৱাই লৈ বিভিন্ন ধৰণৰ বস্তু বনোৱা হয়। শুনো আহক তেওঁলোকৰ মুখেৰে কিদৰে এইবোৰ বনোৱা হয়। এইটো পানী মেটেকা লৈছোঁ, আমি পানী মেটেকাৰ পৰা কাঠি তুলিছোঁ, কাঠি তুলি পেলাই লৈ মেটখন বৈছোঁ, বৈ পেলাই লৈ তাৰপিছত এনেকৈ বনাবলৈ যাওঁতে 2খন মেট লাগে, এখন ইয়াত লগাই লৈছোঁ আৰু এখন মানে এইফালে লগাই। এইবোৰ বস্তু বজাৰ বা অনলাইন প্লেটফৰ্মত যেনে আইটকৰি, এমাজন ইণ্ডিয়া, ইথিকা অনলাইন, নৰ্থ ইষ্ট ক্ৰাফ্ট হাউচ ইত্যাদি প্লেটফৰ্মত 1000ৰ পৰা 2000 টকালৈকে এটা বেগ বা টুপি বিক্ৰী কৰিব পাৰিব। এনেধৰণৰ প্ৰতিষ্ঠানসমূহক আগবঢ়াই নিবলৈ আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লৈছে, যেনে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনে মহিলাসকলক আৰু ছেল্ফ হেল্প গ্ৰুপবোৰক আগুৱাই নিবলৈ বহুতো উৎসাহ জনাইছে। ভিডিঅ'ত দেখুওৱা ভিজুৱেলবোৰ ঢিঙৰ আউনীআটীৰ বালিকা বিদ্যালয়ৰ পৰা লোৱা হৈছে। ইয়াত পানী মেটেকাৰ পৰা বিভিন্ন বস্তু বনোৱাৰ তেওঁলোকে প্ৰশিক্ষণো প্ৰদান কৰে। অধিক তথ্যৰ বাবে আমাৰ ইনষ্টাগ্ৰাম পেজ পাৰিজাত টেইলছ 44ত আপোনালোকে মেছেজ কৰিব। ধন্যবাদ।